গোটেই মুখা চুখা গোটেই ঘোঁৰা এইবিলাক ভাঙিল আজিকালি একদম হাল্লা কৰিব লাগে দেখা নাই বেতাল নিপু আৰু আমাৰ এই ৰাকেশ জুনিয়ৰ ইমান হাল্লা কৰে ৰাতিপুৱাই পুৱাই গুড মৰ্ণিং দে গুড মৰ্ণিং গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডাইৰেক্ট চাকিলাহঁতৰ ঘৰৰ পৰা এতিয়া মানে মই চকত যাম আমাৰ মানে ল'ৰাখিনি আছে তাতে আমাৰ ফুটবল খেল হ'ব আৰু বিহুৰ কিবা কিবি আয়োজন চলিব মানে তাতে যাম গৈ কেনে আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ অলপ বজাৰতো যাব লাগিব মই কিবা মাছ চাছ আনিব লাগিব কি কৈছা হেই কি গাইজ জীৱনটোত মানে এনেকুৱা হৈছে মোক দেখা পালা এতিয়া দোকানত গেলি চিপছ আনিব মানে মেইন কথা হ'ল পইচাটো খৰচ কৰিবই লাগিব এতিয়া দোকানত যাব লাগিল চিপছ আনিব লাগিল পইচাটো মই ক'ত পাওঁ ইমান পইচা মই ক'ত পাম মই ইউটিউব চেনেল খুলিছোঁ ইউটিউব চেনেলৰ ভিউৱে অহা নাই ছাবস্ক্ৰাইবাৰে বাঢ়া নাই পইচা পালোৱে মই এতিয়া আৰম্ভ হ'লে এহেঁতে মানে দেখাক দেখি ইউটিউব চেনেল খুলিছে পইচা পাইছে কিবা খুৱাব লাগে এই চেনেল আৰম্ভ কৰিছোঁহে চেনেল আৰম্ভ কৰাৰ লগে পইচা হ'লে এই জীৱনটো চাই মই বাদ দিম গাইছ মই এইবিলাক বাদ দিম আৰু নহ'ব এহেঁতৰ দ্বাৰা বা চিপছ জীৱনটো চিপছ মোৰ জীৱন চেছ হৈ যাব আৰম্ভ কৰিছিলোঁ মাত্ৰ চেনেলটো চিপছ দে হ'ব দে বাৰু লৈ আহিম পইচা দি আৰু আমাৰ কুৰমাৰ আপি গাইছ অলপ লাজ চাজ কৰে হ'লেও মানে ঐ বা এইটো চকুত আকৌ কি খানছা মা বেছিয়ে হৈছে মেকআপ অলপ কিবা লাগি এইপিনে দিলি ৰঙা হৈছে গাইছ মোৰ হাত ৰঙা হৈ গ'ল আৰু আমাৰ এইটো ক'বাই নালাগে আৰু তাই লিপষ্টিকৰ মেইন মাষ্টাৰ ঠিক আছে গাইছ আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ ঘৰৰ পৰা বাহিৰত যাওঁ এতিয়া মানে আমাৰ চকত যাম গৈ কিনে দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক কালি হ'ব খেলা আজি তহঁতে এনেকৈ বহি আছে আপোচ চোচ পুতা হোৱাই নাই ৰাতি কিমান কাম কৰিবি তই মানে ৰাতি কাম কৰাহে মানুহ হ'ব কি কি হ'ব কৈ দিছোন চকু তকু মোহৰি লওঁ আৰু কিমান আগবাঢ়িছে কাম আগবাঢ়াই নাই দেখোন মানে এইবিলাক যি ল'ৰা দেখিছে আপোনালোকে এইবিলাক ল'ৰা মানে কামত ইমান ফাষ্ট এওঁ এক ৰাতিত কাম শেষ কৰিব আৰু বাকীখিনি যিখিনি কাম বাকী ৰ'ব এওঁ মানে বহুত জলদি শেষ কৰি দিব এই চকুটোকো ভালকে মেলি দি এতিয়া কিন্তু 10টা বাজিলে এই মাত্ৰ উঠি আহিছে আমি মানে ফিল্ডত আহি আলোচনা কৰি আছোঁ খেলাৰ তাৰপিছত আমাৰ বঙো আহি পাইছে ফিল্ডত আমাৰ বং পুৱাই কি আহিছে ফিল্ডত মানে আকৌ এটা আহিল কি মোৰ ভিডিঅ' চাই আছা মোৰ ফেমাছ হ'লো নি ভাই বাবা ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কৰিলোঁ কেনেকৈ ভিডিঅ' পালি পিছে এনে আহি গৈছে আৰু পপুলাৰ মানুহ না ভাই এনে আহি যায় আৰু মানে কিবা এটা ভিডিঅ'ত যিকোনো কথা এটা কৈ দিব নালাগে সেইকাৰণে মইতো ইউটিউবাৰ হয় এতিয়া কথা সাৱধানে ক'ব লাগে এতিয়া আমাৰ ভাইয়ে মানে কিবা এটা কথা কৈ দিলা এতিয়া কাটি দিবা দি আছে এতিয়া কাটি দেওঁ নে দেওঁ হিচাপ নাই দিয়াতো দিয়াই যাব ভাই এতিয়া বেয়া চেয়া নাপাবি দিয়াতো দিয়াই যাব এতিয়া আমি মাছ ল'ব যাই আছোঁ ফাৰ্ষ্ট টাইম অলপ চাই ল'ম তাৰপিছত চাম আৰু কেনেকুৱা কি মাছ ওলাইছে কি ওলাইছে মই ইউটিউবটো যেতিয়া খুলিলোঁ খুলি পেলাই মই ভাবিছোঁ এতিয়া কিহৰ ওপৰত ভিডিঅ' বনাওঁ কোনো টপিকে নাই তাৰপিছত মানে আমাৰ যিগিলা বৰ্তমান ইউটিউবাৰে ভিউজ কামাই আছে
বেলেগ নাই ভাল ভাল ভিডিঅ' বনাই আছে কিন্তু ভিউজ নাই কিন্তু যিগিলাকে মানে এনেকুৱা ক'ৰবাত গেছি যায় ভিডিঅ' বনাই আছে য'ত ত'ত ঘৰত কিবা বনাইছে সেইগিলাকে মানে ভিউজ আহে সেইকাৰণে আৰু ভিউজ বুলি কথা নাই এনে বনাই আছোঁ এইবিলাক পিছত ভিডিঅ'বিলাক এনে এইবিলাক থাকি যাব এইবিলাক ৰৈ যাব সেইটোৱে মেইন আৰু মানে বস্তুখিনি ৰৈ যাব পিছত কেতিয়াবা চাব পাৰে বাছ সেইখিনিয়ে আগতে আমাৰ বহুত স্মৃতি মানে এনেকুৱাকৈ মোবাইলটো চেঞ্জ হৈ যায় ফটো হওক ভিডিঅ' হওক এইবিলাক চব ডিলেট হৈ যায় এতিয়া মানে আমি এইখিনি বনাই থৈছোঁ পিছত গৈ কেতিয়াবা চাব পাৰিম আৰু তুমি যে কথাটো কৈছিলা তেতিয়া বিয়া চিয়া হোৱাৰ এইখিনি বাৰু নকওঁ বাকীখিনি নাই আৰু বাকীখিনি নকওঁ বাৰু এই অলপ কিবা এটা বেলেগ কথা কৈছিল বিয়া বাৰুৰ ক্ষেত্ৰতে কৈছিল বাৰু একো নাই আজিকালি চলি যায় মইতো কওঁ কেতিয়াবা বিয়া চিয়াৰ কথা কি হ'লে ক'ব পাৰি একো নাই আৰু বয়সটো নোহোৱাই নাই ন যথেষ্টখিনি বয়স হৈছে গতিকে বিয়া চিয়াৰ কথাটো ক'বই লাগিব এতিয়া হ'ব গাইছ আমি যাই আছোঁ এতিয়া বাই বাই গাইছ স্কুটি লৈ গৈছি আমি KTM লৈ আছোঁ কিন্তু তাৰ পিক আপ চাওঁ মানে মাখি আৰু ইমান স্পীডত গুচি গৈছে মামা এতিয়া স্কুটি কেনত ধৰি আছে জোৰ আছে আমাৰো কথাত জোৰ আছে মাৰাক নহয় ইমান নাচিত ভাঙাদি পল্লো কোনোবা এটা দিছে নেকি এইকেইখনত এই স্কুটি ভাল ভাল বনাইছে মানে ভালে বনাইছে আৰু গাইছ মাছ ওলাইছে ইয়াতে ওচৰত আৰু আগৰ পিনেও আছে চাগে এইটোৱে আমাৰ হ'ল দীপিলা চক গাইছ মাছ নিব আহিছিলোঁ কিন্তু মাছৰ দোকান ইমান এটা নাই অলপ জেগাটো বেলেগ জেগাত যাব লাগিব আমি মাছ মানে যিখিনি মানে মাছ উঠিছিল ৰাতিপুৱা আধা আধি লৈ খতম এতিয়া আমি জেগাটো অলপ বেলেগ জেগাত যাব লাগিব আমি অলপ কিবা পেট্ৰল ল'ব লগা আছিল পেট্ৰল লৈ ল'লোঁ এতিয়া আৰু এই সিহঁতে ফোন মাৰি আছিল মানে আমাৰ ল'ৰাকেইটাই আমাৰ খেলা হ'ব নহয় খেলাৰ কাৰণে মানে কিবা কালেকশ্যনত যাব লাগে সেইকাৰণে ফোন মাৰি আছে এতিয়া আমি যাম গৈ আকৌ গুৱাহাটীও যাব লাগিব আজি তই যাবি নাই কালেকশ্যনত জোৰত ক'ব লাগিব মাইক নাই না ভাই অলপ জোৰত ক'ব লাগিব এনেকুৱা হাল্লা চিলা কৰি দিব লাগিব ইউটিউব চেনেলত ভিউ আহিব লাগিলে ৰাইজ আজিকালি একদম হাল্লা কৰিব লাগে দেখা নাই বেতাল নিপু আৰু আমাৰ এই ৰাকেশ জুনিয়ৰ ইমান হাল্লা কৰে ৰাতিপুৱাই পাই গুড মৰ্ণিং দে যেনেকুৱা কুকুৰাইহে জানো ৰাও কাচি ৰাতিপুৱাই পাই এনেকুৱা টাইপ মানে ফিল ইমান হাল্লা কৰে গতিকে আমিও আৰু সিহঁতক চাই হাল্লা নকৰিলে নহ'ব না কাৰণ চবেই যিহেতু হাল্লা কৰিয়ে ফেমাছ হৈ আছে আমি অলপ হাল্লা চাল্লা কৰিব লাগিব হয়নে নহয় দে কি ক এতিয়া আমি লাজ লাগে মানুহবিলাকে চাই থাকে আজি লাজ কৰি লাভ নাই আজিৰ দিনত বহুত লাজ কৰিলোঁ ইউটিউব চেনেল কিমানত খুলিছিলোঁ আমি 2017 মানে ডিম্পুহঁতৰ লগত একেলগে ইউটিউব চেনেল খুলিছিলোঁ খুলি কিবা দুটা এটা ভিডিঅ' দি কেনে লাজ শেষ জীৱনটো লাজ গাইছ কেইটামানে যে ভিডিঅ' বনাই থাকে পাহাৰত আইছোঁ এয়া নদী অ' সিহঁতক কৈছোঁ আমিও আহিছোঁ পাহাৰত আইছোঁ এয়া নদী এ চাই লওঁ তহঁতেতো এতিয়া আহিব পৰা নাই ঘুমাই আছা কিজানি ঘৰত তিৰিৰ লগত থাক তহঁতে ঘূৰি এয়া নদী আছে এইটো মাথাউৰি ইমান হাল্লা কৰে সি তিৰি আহিবা নেদে এতিয়া আমি আহিছোঁ গাইছ আমাক মানে জল্দি আহিব দিছিল আমাৰ অহাত অলপ দেৰি হ'ল কেনেকুৱা হাল্লা দিব ঠিক নাই আৰু কেনেকুৱা হাল্লা দিব কাম যথেষ্টখিনি আগবাঢ়িছে ধুবজয়লৈ এনে ফোন ৰিচিভ নকৰাৰ কাৰণে খং উঠিছে নেকি তোৰ এনে ফোন কিবা লাভ পাইছে যি কিবা লাভ পাইছে যি ভিডিঅ'ত কিন্তু আৰম্ভণিত কোনোবা আছে দেই ভাই গাইছ গোটেই বজাৰখন বিচাৰি আহিলোঁ মাছ ক'তো পোৱা নাই লাষ্টত এই বেপাৰী লৈছে মাছ এবাৰ ৰাখিম এতিয়া এইটো মাছ ৰাখিছোঁ কথা ইমানে আৰু বহুত কথা নাই আৰু বাচিও দিব লগে লগে যে লৈ যাম মাদাৰে আৰু খং নকৰে গাইজ ঘটনা এটা হ'ল অলপ আগত মোৰ মানে স্প্লেণ্ডাৰখন ইয়াতে ৰখা আছিল এই পৰি কেনে স্প্লেণ্ডাৰখনৰ গোটেই মুখা চুখা গোটেই ঘোঁৰা এইবিলাক ভাঙিল এতিয়া কেনেকৈ পৰিল গম পোৱা নাই বস্তুটো এতিয়া সেইকাৰণে পালচাৰখন একমাহমানৰ মূৰত আজি ওলাই গাইজ চিপছুৰ অংকত গাড়ী মুচি আছে চিপছুৰ অংক পুৰা চিপছুৰ অংক মানে সেইকাৰণে চিপছুৰ অংকত গাড়ী মুচি আছে দে বেয়া কৰা নাই ভালে কৰিছে দে হ'ব দে যাওঁ
মানুহখিনি মানে লাহে লাহে চব আহিছে দাদা আহি গ'ল দাদা ক'ৰবাত মিটিং আছিল নেকি ষ্টেটাছ দেখা পালোঁ যোৱাকালি হয় ষ্টেটাছ পাইছোঁ দাদাই চকলেট লৈছে আমাৰ কাৰণে কষ্ট কৰি আছে না চবে চবকে থাকিল বিহুৰ কাৰণে শুভেচ্ছা থাকিল বাকীগিলা ডিপ্লাত গৈছি আমাক ক'ত যাই থাকিব দিছে ডিপ্লালৈকে যাই থাকিব গৈছি তাতে যাই কেনে লগ কৰিব দিছে ইলেকশ্যনত যোৱা মানে আমাৰ যিটো প্লেনিং আছিল প্লেনিংটো নষ্ট হৈ গ'ল মানে সিহঁতে বোলে ভাটিবেলাকে গুচি যাব গতিকে ময়ো যাম বাৰু কিন্তু কথাটো হ'ল এতিয়া আমি চিঠি চাপ হ'ব গৈ আছোঁ আমাৰ ওচৰতে ডিপ্লা চক জুৰেল আৰু মই গৈ আছোঁ গৈ আপোনালোকক দেখাই আছোঁ আমাৰ দুজন মানে আগতে গৈছে সিহঁতে কামখিনি কৰি আছে আমাকো মাতিছে আমি গৈ আছোঁ তাতে গৈ কেনে আপোনালোকক দেখাই আছোঁ আমাৰ কাম চলি আছে মানে ভৱেশে লিখি আছে এইটো হ'ল আমাৰ বছ মানে মোৰ দাদা হয় কিন্তু চব তেওঁ আয়োজন কৰিছে সেইকাৰণে বছ বুলি কৈছোঁ বছ 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 বিজি আছে তেওঁ অলপ গাইজ চিঠি চাপোৱা কামটো আমাৰ হ'ল আমি আহিলোঁ দিনটো বহুত কষ্ট হ'ল ইফালে দৌৰা সিফালে দৌৰাই ছোৱালীহঁতে কাম কৰি কৰি ভাগৰি গৈছে চবেই পানী 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 পানীৰ কাৰণে একদম মৰি আছে পাগলা হৈ আছে বাৰু যি হ'ল হ'ল এতিয়া ভিডিঅ'টো শেষ কৰিম মানে আৰু ধৈৰ্য নাই আৰু ইমান কৰি থাকিব ক'ত যাওঁ কি আৰু বাকী বেলেগ দিনা দেখাই আছোঁ খেলাৰ দিনা আমি দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ আজি ভিডিঅ'টো যদি চাই ভাল লাগিল আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আপোনালোকে আজিলৈ বাই